মানুহেও কোনোবা কেনে ক'ৰবাত হেৰি হৰা মানুহো পাইছে ইয়াতে হেৰি থুৰীকৰণ কৰোঁতে। মোৰ প্ৰায় 50 বছৰ বয়স। আমি সৰুকালিৰ পৰা প্ৰায় 6-7 বছৰ বয়সৰ পৰা আমি গছডাল পাই আহিছিলোঁ। প্ৰথমতে আচলতে এডাল গছ আছিলে আমাৰ আহঁত বৃক্ষ গছ। আজি শিৱৰাত্ৰি উপলক্ষে গছৰ তলত আয়োজন কৰা এখন আকৰ্ষণীয় শিৱ পূজাৰ বিষয়ে কিছু দেখুৱাব বিচাৰিছিলোঁ। মোৰ পিছফালে এইজোপাই হৈছে সেই আকৰ্ষণীয় গছজোপা, আৰু এই গছজোপাৰ তলতে আজি শিৱৰাত্ৰি পূজা উদযাপন কৰা হৈছে। 7ডাল গছ লগ হৈ এজোপা গছৰ গঠন লৈছে। এই গছডালৰ বিষয়ে অলপ কওকচোন। হয়, নমস্কাৰ। আজি ধৰক মোৰ প্ৰায় 50 বছৰ বয়স। আমি সৰুকালিৰ পৰা প্ৰায় 6-7 বছৰ বয়সৰ পৰা আমি গছডাল পাই আহিছিলোঁ। প্ৰথমতে আচলতে এডাল গছ আছিলে আমাৰ আহঁত বৃক্ষ গছ। তাৰ পৰা গৈ তাত এতিয়া গৈ লাহে লাহে আমাৰ 7জোপা গছ হ'ল, আৰু গছৰ তলতেই আমাৰ কাপোৰ পুৰি বুঢ়া গোঁসাই গোহাঁনীয়াই মন্দিৰ। আৰু এই গছজোপাৰ এটা ঐতিহ্য আছে। ইয়াত মানে আমাৰ বছৰিও মানে যেতিয়া আমাৰ বগা ভেঁচা, যিটো আমি লক্ষী ভেঁচা কওঁ, তেওঁলোক এই অহাৰ সময় হৈছে বহাগত আহিব। মোটামুটি বহাগৰ পৰা জেঠ শাওণ মাহলৈকে থাকে। তেওঁলোকে গছৰ বৃক্ষত তেওঁলোকে বসবাস কৰি বগা ভেঁচা, তাৰ পৰা 3 মাহ মোটামুটি 4 মাহ পিছত নাইকিয়া হৈ যায়। ক'ত যায় কি হয় আমি নাজানো। আৰু সেই লক্ষী ভেঁচা বুলি আমি জনাজাত। আৰু এই সময়ত আমি লক্ষী পূজাৰ সময়ত যেতিয়া আমাৰ লক্ষী পূজা হয় আচলতে আহিন মাহত, তেতিয়া লক্ষী পূজা কৰা হয় এই তেওঁলোকৰ নামত। আৰু বগা ভেঁচা এতিয়া দেখিবলৈ আপোনালোকে হয়তো আজি নাপাব, ইয়াত তেতিয়াতো অহাৰ সময় হোৱা নাই। তেওঁলোক বহাগ বিহুৰ পিছত আহে। আৰু বৃক্ষজোপা আমি সৰুকালৰ পৰা দেখি আহিছোঁ। মানে এনেকৈ কি হয়, এতিয়া আপুনি চাওক, ইয়াত মোটামুটি 7জোপা গছ, এজোপা গৈ ইয়াত 7জোপা গছ হৈছে আমাৰ আহঁত বৃক্ষ আছে, পেপলি গছ আছে, কেন্দু গছ আছে, তেনেকৈ 7জোপা গছ। এতিয়া আৰম্ভণিতে আমি যেতিয়া নেকি মোৰ 50 বছৰ আমি পৰা 40 বছৰ আগত দেখা পাইছিলোঁ, মানে এজোপা গছ আছিলে। এতিয়া গৈ আমি এইটো বুঢ়াগোহাঁই মাৰ্কেটত ধৰিলোঁ, আৰু গছজোপা মানে আমাৰ মানে হেৰি ধৰক আজি ইমান বছৰ ধৰি গছজোপা মানে এনেকৈ মানে অলপ ডাঙৰ হৈ গৈ আছে আৰু গোটেই এৰিয়াটো।
আৰু গোটেই গছৰ ওপৰত দেখা পাইছে আপোনালোকে গোটেই গছৰ ওপৰত দেখিছে গোটেই আমাৰ মন্দিৰ বা ভক্তগণ আহিছে এনেকুৱা আমাৰ অনুষ্ঠান চলি আছে 3-4 দিন ধৰি কাপোৰ পুৰি উঠাই নিয়াই বুলি ক'লে আমাৰ ধৰক যি বিচাৰে ভগৱতীয়ে দিয়ে আমি পাইছোঁ আৰু ভক্তসকলক কোৱা বুলি আমি শুনিছোঁ পাইছোঁ তেওঁলোক আহে শুদ্ধভাৱে আপুনি ইয়াত যি জলবায়ুৰ ওচৰত বিচাৰে পায় আৰু গছজোপাৰ বিশেষ মাহাত্য এইটোৱে এজোপা গছৰ পৰা এতিয়া 7জোপা গছ হৈছে আৰু গছটো নহ'লে বৃহৎ এৰিয়া আপুনি নিজে দেখিছে ইমান তেওঁ এৰিয়া কৰি দিছে গছজোপাৰ বিশেষ তাৎপৰ্য আছে গছজোপা আমাৰ এটা সময়ত কি হয় আপুনি ৰাতি যদি আহে 1-1.5 বজাত অহাৰ পিছত আপুনি গম পাব ইয়াত গছজোপাৰ এনেকুৱা লাগে যে পাত ডাল একো নাইকিয়া আপুনি ৰাতি আহিব দিনত এনেকুৱা যোৱা একদম জকজকীয়া গছ দেখি গৈছেতো ৰাতিচোন একদম নিমাও একো নাই কিবা শুকান কিবা আকৌ যেতিয়া যিমানে সূৰ্য উদয় হৈ আহিব সিমানে গছজোপা তেনেকৈ সূৰ্যৰ লগত উদিত হৈ আহে যিমানে সূৰ্যাস্ত হ'ব ৰাতি হৈ আহিব আপোনাৰ 2টা বাজিব তেতিয়া গছজোপা আমাৰ আমি যেনেকৈ মানুহ শুই যাওঁ এটা সময়ত আমাৰ গছজোপা এনেকৈ শুই যায় আৰু যেতিয়া ধৰক ৰাতি পোহৰৰ ফালে আহি থাকিব গছজোপা এনেকৈ আহি যায় আৰু এনেধৰণৰ গছ কিন্তু বেলেগ ঠাইত এতিয়ালৈ দেখা নাই তেনেকৈ আমি এতিয়া দেখা নিজেও পোৱা নাই অৱশ্যে কিন্তু আৰু শুনিছোঁ বহুতৰ পৰা কেতিয়াবা দেখা নাই তেওঁলোকে পোৱা নাই এতিয়া ধৰকচোন ভগৱানে আমাৰ বুঢ়া গোহাঁই কৃপা বুঢ়ানীৰ কৃপা তেনেকুৱা আৰু বিশেষ গছজোপা তেনেকুৱা আৰু এটা বুঢ়া গোহাঁই আমাৰ আছে আপুনি দেখিছে পূজা পাতল চলি আছে আহি আছে এতিয়া আমাৰ শেষ কাৰ্যসূচী হ'ব ৰাতি 12টা-11টা বজাত চলিব কাৰ্যসূচী বুঢ়া গোহাঁই আৰু আমি য'ত গ'লেও একবাৰ ৰাতিপুৱা উঠিয়ে তাৰ পৰা বুঢ়া গোহাঁইত কাম কৰি এনেই ওলাই যাওঁ বহুখিনি কথা জানিব পাৰিলোঁ ধন্যবাদ হয় আহিব হয়